নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে খবৰ চাগে ঠিকে থাকে আছে আৰু বৰ্তমানলৈকে ঠিকে থাকে আছে। উশাহটো বহুত ছুটি হৈ আহিছে কাৰণ ভাগৰে যুগৰে ATM যাব লগা হ'ল। চবকে পইচা কেছ বিচাৰি চালোঁ কিন্তু নাপালোঁ। অৱশেষত যাব লগা হ'লেই নাযাওঁ বুলি ভবাটো, গতিকে লৰালৰিকৈ গৈ এতিয়া ATMৰ পৰা জাষ্ট আহি পাইছোঁহি আৰু এতিয়া মই যাম কালি দেখুৱা বেপাৰটো। তো বেপাৰলৈ বুলি আজি প্ৰথম এটা নতুন পদক্ষেপ, গতিকে চবৰে যাতে মৰম চেনেহ পাওঁ তাই। আৰু এইখিনি গহনা এতিয়া অলপ আগত ল'লোঁ, মানুহ এজনীয়ে দি থৈ গৈছেহি। এইখিনি ফুলি চেইন, থুৰীয়া, গামখাৰু, তাকৰ টুকাৰকৈ অলপমান বস্তু গোটাই লৈছোঁ আৰু চাদৰ মেখেলাৰ লগতে বিকিবলৈ বুলি। এতিয়া ভগৱানেহে জানে কি কৰে আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰিয়ে ইমানখিনি টকা ধাৰ ধুৰ কৰি এইখিনি গোটাই মেলি লৈছোঁ। তো এতিয়া এইখিনি সামৰি মেলি বেগত পেক কৰি লওঁ। তো এয়া বেগত কাপোৰ, এয়া বস্তুখিনি আৰু এইফালে বিস্কুট আছে। তো এয়া যাবলৈ বুলি ওলালোঁ আৰু অ' মা আহিছোঁ। দেউতা নতুন এটা বিজনেছত আজি প্ৰথম দিন যাবলৈ বুলি আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ চবৰে যাতে আশীৰ্বাদ পাওঁ, এইটো যাত্ৰাটো যাতে মই এদিন সফল হ'ব পাৰোঁ। যিখিনি মোৰ সপোন আছে সেইখিনি যাতে এদিন পূৰ কৰিব পাৰোঁ, তাৰে আশা লৈ আজি এই যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৰে যাতে মৰম আৰু আশীৰ্বাদ পাওঁ তাৰে কামনা থাকিল। আৰু এয়া হৈছে মোৰ প্ৰথমজন কাষ্টমাৰৰ প্ৰথম বহনি। এইটো বিজনেছত এয়া প্ৰথম বহনি হৈছে এইযোৰ কাপোৰ। যদি আপোনালোককো এনেকুৱা যোৰা কাপোৰ লাগে দেখাই থাকিম, কমেণ্টত জনাব লাগে। ঘৰ আহি পালোহি আৰু বহুত ভোক লাগি আহিছিলে, সেইটো কাৰণে পটাপট আহি পিনি এয়া ভাত খাই ল'লোহি খোকা খুন্দাকৈ। আৰু এইফালে দেউতা বহি আছে সেইখিনি বস্তুখিনি। আজি প্ৰথম দিন বৰ এটা বেয়াকৈ নগ'লে বাৰু ভালেই গ'ল। তাকে এতিয়া বহুত ভাগৰ। হে গাইছ, কালি ভাগৰ লাগিলে তো ভাত খাই লগালগ শুয়ে গ'লোঁ আৰু মই গম নাপালোঁ। তো এতিয়া আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ। এতিয়া বাজিলে 1টা বাজিবলৈ হ'ল আৰু ৰাতিপুৱা শুই উঠিয়ে লগালগ বজাৰ গ'লোঁ। আকৌ অলপমান এয়া 2টা পলিথিনত হোৱা বজাৰ আনিলোগৈ, কাৰণ কাইলৈ আমাৰ ঘৰৰ ওচৰতে আছে এখন বজাৰ, তাত যাব লাগিব। তাত অলপ কম বস্তু হ'লে মানে ভাল নহ'ব বুলি ভাবি এতিয়া আকৌ অলপমান বস্তু আনি ল'লোঁ আৰু এতিয়া মই বেপাৰলৈ যাবলৈ বুলি ওলাইছোঁ। আৰু এইটো আনিলোঁ নতুনকৈ, কাৰণ পাৰ্চ এটা খুবেই প্ৰয়োজন হৈ আছিলে আৰু মোবাইল চোবাইল ৰাখিবৰ কাৰণে, কাৰণ মোৰ লং পেণ্টবিলাকৰ পকেট বহুত বাম। তেনেকৈ এটা মোবাইল মোৰ আগতে হেৰাই গৈছে, তো ছেফটিৰ কাৰণে এইটো আগত আনি লৈছোঁ। তো এয়া চাহ খাব লৈছোঁ। চাহ বনাই আনি মা বজাৰৰ পৰা আহি লগালগ চাহ বনালে আৰু মই এতিয়া বাকি মেলি আনি চাহখন খাই যাম আৰু আজি ছেকেণ্ড ডে'। এয়া মোৰ 2টা মোনা কাপোৰৰ আৰু ইয়াত আছে এয়া অলংকাৰখিনি আৰু এইফালে আছে বেগত আছে কাপোৰ আৰু এয়া যাবলৈ বুলি ওলাইছোঁ আৰু মায়ে উলিয়াই দিছে চাইকেল লৈ মোনা সতি আৰু গৈ থাকোঁ। বাই বাই। আৰু এয়া মোৰ দ্বিতীয় দিনাখনৰ যাত্ৰা। আশা সপোন ভৰসা চব বেগত ভৰাই এতিয়া যাত্ৰা আৰম্ভ কৰিব লৈছোঁ।
ভগৱানৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদ যাতে লগত থাকে। বহুত ভাগৰ লাগিছে, জাষ্ট ঘৰ আহি সোমাইছোহি আৰু এয়া বস্তুখিনি থৈ ডাইৰেক্ট চোলাটো খুলি আৰু আহিয়ে বহি দিছোঁহি আৰু ভাগৰত। আৰু আজি কালিৰ নিচিনা ইমান ভাল নহ'ল যদিও আকৌ কাইলৈ পৰহিলৈ আগলৈ ভাল হ'ব বুলি আশাত মন বেয়া কৰা নাই আৰু নকৰোঁ। আপোনালোকেও যদি কিবা বিজনেছ কৰি আছে আপ এণ্ড ডাউন হ'বই, গতিকে মন চন বেয়া নকৰিব। আৰু এইটো বেগটো দেখিছে নহয় লৈ আছোঁ, সেইটো আজি কিনি আনিলোঁ কাৰণ মোৰ পেণ্টৰ পকেটবিলাক বহুত বাম, ছেফটি নহয়। আগতে তেনেকৈ মোবাইল হেৰুৱাই থৈছোঁ, পইচা হেৰুৱাই থৈছোঁ, গতিকে ছেফটিৰ কাৰণে এইটো ডিঙিতে কঁকালতে মাৰি থকা বেগ এটাও আজি আনি ল'লোঁ। মানে সম্পূৰ্ণখিনি তৈয়াৰী কৰি লৈছোঁ যাতে ভালদৰে কামটো কৰিব পাৰোঁ। এয়া ভণ্টি ফুৰিবলৈ গৈছিলে, সেইটো কাৰণে ভিডিঅ'ত এইকেইদিন আপোনালোকে দেখা পোৱা নাছিলে। হাই এটা কৈ দে, সেইটোও শিকাব লাগিব বুৰ্বকৰ হাৰ্দি। আৰু টিকিলি এইফালে এজনী আমাৰ মাহী ছোৱালী পৰীক্ষা আদায় হ'ল বাবে সেইখন দে আমাৰ ঘৰত আজি ফুৰিবলৈ আহিছে। নমস্কাৰ কৈ দে। আৰু কাইলৈ এটা ব্লগ আকৌ যাব, গতিকে পৰহিলৈ সেইটো পাব, চাব। আৰু আজিলৈ